3 লাখ। গৌৰৱ গগৈ টিকেট পোৱাৰ দিনাখনৰ পৰা CMৰ চেহেৰা ইমান বেয়া হৈছে, মই আগতে গম পোৱালে গৌৰৱ গগৈক যোৰহাটত খেলিবলৈ হাক দিলোহেঁতেন। স্যাৰ সিট কিমান হ'বগৈ এতিয়া কেম্পেইনিং কৰি আজিৰ দিনততো 13 আমাৰ হৈ যাব লাগে। যদি 13খনেই পায়, ইমান কংগ্ৰেছ মানুহৰ পিছে পিছে দৌৰিবলৈ কি দৰকাৰ হৈছে? গোটেই চৰকাৰখন গৈ যোৰহাটত বহি লৈছে। 13খন যদি ফিক্সেই হৈ আছে, এই গৃহমন্ত্ৰীজনক ইমান কষ্ট দিয়ে গৰমত চ'তমহীয়া কেলৈ অসমলৈ আনিব লাগে? 13খন যদি ফিক্সেই হৈ আছে, এখন জেট প্লেন, এখন হেলিকপ্টাৰ লৈ বিজেপি অফিচৰ পৰা ইমান টকা কেলৈ খৰচ কৰিব লাগে? ঘৰত বহি থাকিলে হ'ল। এতিয়াও অৰুণোদয় ফৰ্ম বিলাই আছে। 3 লাখ। গৌৰৱ গগৈ টিকেট পোৱাৰ দিনাখনৰ পৰা CMৰ চেহেৰা ইমান বেয়া হৈছে, মই আগতে গম পোৱালে গৌৰৱ গগৈক যোৰহাটত খেলিবলৈ হাক দিলোহেঁতেন। 3 লাখ। গৌৰৱ গগৈ টিকেট পোৱাৰ দিনাখনৰ পৰা CMৰ চেহেৰা ইমান বেয়া হৈছে, মই আগতে গম পোৱালে গৌৰৱ গগৈক যোৰহাটত